নমস্কাৰ, মই আব্দুল কালাম। এই মুহূৰ্তত এক জৰুৰী খবৰ দিব বিচাৰিছোঁ। মাজত মাথো 5 দিন আৰু 5 দিন পিছতেই সমগ্ৰ দেশবাসীয়ে বিদায় দিব 2022 চনক আৰু 2023 চনক আদৰিব বিশ্ববাসীয়ে। 2023 চন আপোনাৰ বাবে কেনেকুৱা হ'ব, কি ঘটনা ঘটিব 2023 চনত। আৰু ইতিমধ্যে বাবা বাংগাৰাই ভৱিষ্যতবাণী কৰি গৈছে। বাবা বাংগাৰাৰ 85% ভৱিষ্যতবাণী সঁচা প্ৰমাণিত হৈছে। 2023 চনত কি হ'ব, কি ঘটনা ঘটিব 2023 চনত। মাজত মাথো আৰু 5টা দিন 2022 চনক বিদায় দিব সমগ্ৰ দেশবাসীয়ে। ঘাট প্ৰতিঘাটৰ মাজত পাৰ হ'ল 2022 চনটো আৰু 2023 চনটো আপোনাৰ বাবে কেনেকুৱা হ'ব। ইতিমধ্যে বাবা বাংগাৰাই কেইবাটাও ভৱিষ্যতবাণী কৰি গৈছে 2023 চনক লৈ। ইয়াৰ আগতে বাবা বাংগাৰাই বহুকেইটা ভৱিষ্যতবাণী কৰি গৈছে। ইতিমধ্যে বাবা বাংগাৰাই কেইবাটাও ভৱিষ্যতবাণী কৰি গৈছে 2023 চনক লৈ। ইয়াৰ আগতে বাবা বাংগাৰাই বহুকেইটা ভৱিষ্যতবাণী কৰি গৈছে। তাৰে কেইটামান ভৱিষ্যতবাণী সত্য প্ৰমাণিত হৈছে। বাবা বাংগাৰা 2023 চনৰ কি ভৱিষ্যতবাণী কৰি গৈছে সেয়া আপোনালোকক জনাব বিচাৰিছোঁ। আপুনি চিন্তাত পৰিব, ভয় খাব। আপুনি 2023 চনত ভয়ংকৰ ধুমুহা আহিব, যি ধুমুহাই তছ নছ কৰিব বিশ্বৰ ক্ষতিসাধন হ'ব সমগ্ৰ বিশ্ববাসীৰ। ভয়ংকৰ ভৱিষ্যতবাণী বাবা বাংগাৰাই ইতিমধ্যে কৰি গৈছে। আৰু বাবা বাংগাৰাই আৰু বহুকেইটা মন্তব্য প্ৰদান কৰিছে, ভৱিষ্যতবাণী কৰি গৈছে বাবা বাংগাৰাই। গোটেই পৃথিৱী অন্ধকাৰ হ'ব 2023 চনত আৰু পৰমাণু বিস্ফোৰণ ঘটিব 2023 চনত। গোটেই পৃথিৱী অন্ধকাৰত পৰিব, যাৰ ফলত অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বাবা বাংগাৰা আৰু কেইবাটাও ভৱিষ্যতবাণী কৰি গৈছে। সন্তানৰ গাৰ বৰণ বগা হ'ব নে ক'লা হ'ব সেয়া নিৰ্ধাৰণ কৰিব পাৰিব পিতৃ মাতৃয়ে। আৰু সন্তান লেবৰেটৰীত জন্ম হ'ব, পিতৃ মাতৃ অবিহনে সন্তান জন্ম হ'ব লেবৰেটৰীত সন্তানৰ গাৰ বৰণ পিতৃ মাতৃয়ে নিৰ্ধাৰণ কৰিব পাৰিব। আৰু বাবা বাংগাৰা ইতিমধ্যে 85% ভৱিষ্যতবাণী সত্য প্ৰমাণিত হৈছে।